friends, welcome to best vlog. আপোনালোকৰ কেনে খবৰ? আশা কৰিছো আপোনালোকৰ খবৰ ভাল। মোৰো ভাল। আজি মই আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আনিছো। কিছুমান মানুহবোৰৰ পেটবোৰ ওলাই যায়। সহজতে আমি পেটটো কেনেকে সৰাব পাৰো সেইটো এক্সাৰসাইজ লৈ আনিছো। চাবচোন ভিডিঅ'টো। ভৰি এখন উঠাই ল'ম আৰু তাৰপিছত আমি বহি ল'ম আৰু আমাৰ হাত দুখনৰ জৰি উঠি ল'ম ধুনীয়াকৈ। আমি 5 মিনিটৰ কাৰণে থাকিম। প্ৰথমতে আমি মানুহ আৰু হাত আৰু ভৰিখন চিধা হৈ ল'ব লাগিব আৰু তাৰপিছত ভৰিখন আমি মাথাৰ ওপৰত দিব লাগিব। এইটো হয় এক্সাৰসাইজ। ফাৰ্ষ্টতে আমি শুই ল'ম আৰু তাৰপিছত আমি ভৰিকেইখন মাথাটোত লগাই ল'ম। এইটো এনেকৈ আমি 5 মিনিটৰ থাকিলে আমাৰ পেটটো সৰি যাব। তেতিয়া আমাৰ পেটটো সৰি যাব আৰু আমাৰ স্বাস্থ্যটোও ভাল থাকিব। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই ফ্ৰেণ্ডছ।